নমস্কাৰ, মোৰ এটা অন্য ব্লগলৈ আপোনালোকক স্বাগতম। আজি আমি আহিছোঁ বিয়ালৈ আৰু বিয়াত আহি পাই গ'লোঁ। বিয়াত আহি পায়েই আমি অলপ বহিলোঁ, কাৰণ বিয়াখন যিহেতু ঘৰৰ ওচৰতে, নিজৰ ঘৰৰ দৰেই। আৰু আজি আমি বিয়াত দেৰিকৈ আহিছোঁ, কাৰণ ছোৱালীৰ পৰীক্ষা চলি আছিলে। এয়া প্ৰায় গধূলি 5টা বাজিছে, তেতিয়া আমি বিয়াত আহিছোঁ। দিনত বিয়াত অহা নাই, তাইক অলপ পঢ়াই লৈছোঁ ঘৰত। আৰু এতিয়া আমি বিয়াত মেইন পাৰ্টি আৰু বিয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ, কেনেকুৱাকৈ কি চলি আছে। এয়া দৰা মানুহৰ লগত কথা পাতিছে। সঁচাকৈ বিয়া বুলি ক'লে অলপ বেলেগ ফিলিং আহি যায় মনত। আৰু কিমান যে কষ্ট বিয়া এখন পাতিবলৈ, বহুত কষ্ট। যোনে ঘৰত বিয়া এবাৰ পাতিছে গম পাব বিয়া এখন পাতিবলৈ কিমান কষ্ট, মুখৰ কথা নহয়। এয়া সকলো আমাৰ ওচৰৰ মানুহে বহি আছে এতিয়া বৰ্তমান। আৰু যিহেতু ওচৰৰ মানুহবোৰ থাকিলে বিয়াখন অলপ জমাই থাকে। যদি বিয়াত মানুহ নাথাকে তেনেহ'লে ভাল নালাগে। আৰু বতৰটো অলপ বেয়া কৰি দিছিলে, তাৰ কাৰণে ময়ো ভয় খাইছিলোঁ যে বৰষুণ আহিবই নেকি। কিন্তু ভগৱানৰ কৃপাত বৰষুণ নাহিলে, আৰু সেইটো কাৰণে বহুত ভাল হৈছে মোৰ দৰা। নহ'লে বহুত দিগদাৰ হৈ গ'লে হয় বৰষুণ আহিলে। মানুহবোৰ আহিব নোৱাৰিলে হয় টাইমত, কাৰণ বৰষুণ দিলে আৰু মানুহে কেনেকৈ বিয়া খাবলৈ আহিব। সঁচাকৈ কাপোৰবোৰ বেয়া হৈ যায় বৰষুণত ভিজিলে। এয়া বিয়াৰ পৰিৱেশ, আৰু যিহেতু বিয়া ঘৰতেই, ইয়াৰ কাৰণে অলপ বেছি কষ্ট হৈছে, কাৰণ সকলোবোৰ চফা কৰিব লাগিব। ইমানবোৰ মানুহে একেলগে আহিলে খোৱা বস্তু ডাষ্টবিনবিলাকো জমা হৈ যাব। সেইকাৰণে ভৱনত বিয়া পাতিলে কিছু সুবিধা। এয়া সকলোৱে কথা পাতিছে, দৰা অলপ টেনশ্যনত, কাৰণ সকলোবোৰ টেনশ্যন দৰাৰ মূৰৰ ওপৰত থাকে। বেলেগ সিহঁতৰ ঘৰত আৰু দায়িত্ব লোৱা মানুহ নাই। এয়া এতিয়া আমাৰ ওচৰৰ খুৰীবিলাকে ৰেডি কৰিছে দৰাক গা ধুৱাবৰ কাৰণে। প্ৰায় 9টা বাজিলে, 5:30টাত দৰা ওলাই যাবলগীয়া টাইম। ব'লকচোন কেনেকৈ গা ধুৱাই সকলোবোৰ দেখুৱাই থাকিম। এয়া দৰাক মাকে এটা আঁচলত ধৰি পিনে পানীখিনি ঘূৰাই। সঁচাকৈ এইখিনি সময় বৰ দুখ লগা। সৰুৰ পৰা ডাঙৰ কৰিলে, ডাঙৰ হোৱাৰ পিছত নিজে গা ধুৱে, কিন্তু আজি মাকে গা ধুৱাই দিবৰ কাৰণে ৰৈ থাকে, কথাতে আছে আজি কিয় ৰৈ আছা মায়ে গা ধুৱাই দিবলৈ। সঁচাকৈ বৰ দুখ লগা সময়। ল'ৰা আৰু খুৰীয়ে ল'ৰা বিয়া পাতি আনাতে যিমান কান্দিছে, আৰু ছোৱালীজনীক যদি দিব লাগে তেতিয়াহ'লে কিমান কান্দিব। খুৰীয়ে বহুত কান্দিছে, যদিও ল'ৰাই বিয়া পাতি ছোৱালী লৈ আহিছে, কিন্তু খুৰী ছোৱালী দিয়াৰ দৰে কান্দিছে। এয়া এতিয়া মাহ হালধি লগাব গাত। মাহ হালধি প্ৰথমতে তেল দিব, তামোল আৰু সেৱাৰ ওপৰে মূৰত তেল দিব, তাৰপিছত গা ধুৱাব মাহ হালধিৰে। সঁচাই মাহ হালধি বুলি কয় নহয়, এইখিনি সময় বৰ ধুনীয়া। মাহ হালধিৰে গা ধুৱাব, সকলোৱে মাহ হালধি সানি দিব গাত। এয়া কলহেৰে পানী ঢালি দিব গাত। আৰু সঁচাই এয়া পানী তুলিব যোৱা নিয়ম, আৰু এয়া দিনতে পানী তুলি থৈ দিছে। মোৰ ভিডিঅ' কৰা নহ'ল, কাৰণ মই বিয়াত যোৱা নাছিলোঁ ছোৱালীৰ পৰীক্ষাৰ কাৰণে। এতিয়া মই ৰাতি ভিডিঅ'হে কৰিছোঁ, দিনৰ ভিডিঅ' মোৰ কৰা নহ'ল, কাৰণ মই যিহেতু যোৱা নাছিলোঁ। এয়া সকলোৱে লগ হৈ ধুৱাইছে। সঁচাকৈ এইখিনি সময় খুব সুন্দৰ, আৰু এইখিনিৰ কাৰণে মানুহ ৰখি থাকে। ল'ৰাই দম দিছে, কাৰণ মাকক কৈছে, মানে দম নহয়, মাকক কৈছে যে পানীখিনি যেনেকৈ তেনেকৈ ঢালিলে বস্তুখিনি মাহ হালধিখিনি নাযাব, ঘূৰি দিলেহে যাব, সেইটো কথাই কৈছে। আৰু সঁচাই খুব ধুনীয়া সময় এইখিনি। গোটেই ওচৰৰ খুৰীবিলাক লগ হৈ, মই আগলৈকে যাবই নোৱাৰিলোঁ হেঁচা ঠেলাত। আৰু এতিয়া দৰা গা ধোৱা হৈ যাব। এতিয়া দৰাক লৈ আহিব এতিয়া। দৰাক লৈ আহি আছে। এয়া দৰাক এতিয়া ৰেডি কৰিব, আৰু দৰাক গা ধোৱাৰ পিছতে মাকে খোৱাক জাৰিবলৈ যায়। আপোনালোকৰ ফালে কি কয় মই নাজানো, কিন্তু আমাৰ ফালে খোৱাক জাৰা বুলি কয়। মানুহ কেইজনীমান আয়তীৰ লগত খোৱাক জাৰিবলৈ যায়, আৰু তাত গাটো ধুই আহে কাপোৰ চেঞ্জ কৰি। আৰু এয়া মুখত পানী লৈ আহিছে খুৰী। এতিয়া এইখিনি নিয়ম কৰিব। নিয়মটো ময়ো ভালকৈ নাজানো, কাৰণ বিয়া কেতিয়াবাহে দেখোঁ,
সকলোৱে খোৱাক জাৰা বুলি কোৱাৰ কাৰণে মই জানো যে এয়া খোৱাক জাৰি আহিলে। আৰু এইটোও জানো যে মুখত পানী লৈ আহে, পানী লৈ আহি চাউলেৰে আগ দিয়ে, দিয়াৰ পিছত ল'ৰা মাকে গাখীৰ মিঠাই খুৱাই দিয়ে আৰু বিয়া পাতিবলৈ যাব। ল'ৰা ৰেডি হয়, সেইখিনি মই জানো। আৰু এতিয়া দৰা প্ৰায় ৰেডিয়েই, কাপোৰ পিন্ধিছেই, খালি মাকে গাখীৰ আৰু মিঠাই খুৱাই দিব বাকী আছে। আৰু সকলোকে ডাঙৰক সেৱা কৰি ঘৰৰ পৰা ওলাই যায়, যিহেতু শুভ কাম এটাত গৈ আছে, সেইকাৰণে সকলোকে সেৱা কৰি যায়। এইখিনি নিয়ম এতিয়া বাকী আছে। তাৰপিছত দৰা যাবলৈ কইনাৰ ঘৰত ৰেডি হ'ব। আৰু বেছি টাইম নাই, সকলোৱে ভিডিঅ'টো ক্লিপ নকৰাকৈ চাই থাকিব। এয়া খোৱাক জাৰা হ'বই এতিয়া, আপোনালোকে চাই থাকিবচোন কেনেকৈ কি কৰে। এইবিলাক নিয়ম কেতিয়াবা বহুত দৰকাৰ হয়, কাৰণ আজিকালি নিয়ম প্ৰায় সকলোৱে ভালকৈ নাজানে। সকলোবোৰ মানুহ মানে নিয়মটো বেলেগ বেলেগ হৈ যায় আৰু তাৰপিছত বেলেগ এটা সৃষ্টি হৈ যায়। সেইকাৰণে নিয়মবোৰ ভালকৈ জানি ল'ব লাগে, কাৰণ সকলোৰে ঘৰততো বিয়া পতা এদিন নহয় এদিন যাবই। সেইকাৰণে নিয়মখিনি খুবেই দৰকাৰ। আৰু এয়া আমি বহি আছোঁ চাই চাই, সঁচাকৈ ওচৰৰ খুৰীৰ লগত বহি আছোঁ। কিমান যে হাঁহি ফূৰ্তিৰ কথা, এইটো কথা ওলাইছে সেইটো কথা ওলাইছে। এইখিনি সময়ো মোৰ খুবেই ভাল লাগে, কাৰণ মই কথা পাতি বিশেষকৈ ভাল পাওঁ। আৰু যিহেতু কথা পাতি ভাল পোৱা মানুহ, তেনেহ'লে সেইকাৰণে মই মানুহৰ মাজতে বহি থাকোঁ কথা পাতিবৰ কাৰণে। এয়া প্ৰায় ৰেডি হৈছে, এতিয়া সেৱা কৰিব। আৰু সেৱা কৰা হোৱাৰ পিছত দৰা যাব পৰা হৈ গৈছে টাইম, কাৰণ 10:30 যাব লাগে বুলি কৈছে, শুভ লগ্ন আছে। এয়া ছোৱালীক সেৱা কৰিছে, কাৰণ যিহেতু ভাগিন সিহঁতৰ নাই আৰু ছোৱালীয়ে মামা বুলি মাতে, সেইকাৰণে ছোৱালীক সেৱা কৰিছে। ছোৱালীক মই শিকাই দিছোঁ যে মামীক ভালকৈ ভালকৈ লৈ আহিবা বুলি। আৰু এয়া দৰা প্ৰায় ৰেডি, দৰা উঠিলে যিহেতু তাৰ পৰা বহাৰ পৰা যাবৰ কাৰণে ৰেডি। বলকচোন ময়ো দৰাৰ লগত যাম, কি হয় সকলোবোৰ দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। তথাপিতো যাবলৈ ৰাস্তা এৰি দিলে। সঁচাকৈ এয়া বহুত ধুনীয়া সময়, কাৰণ ছোৱালী ঘৰৰ মানুহে দৰা আহিব বুলি ৰৈ থাকে। আহি পোৱাৰ পিছত কি যে ফূৰ্তি, সঁচাকৈ খুব ধুনীয়া। এয়া দৰা আহি বহিলে, এতিয়া বিয়াখন আৰম্ভ কৰিব। যিহেতু পণ্ডিত ৰেডি হৈয়ে আছে, সকলো বস্তুৰ যোগাৰ হৈয়ে আছে। আৰু এতিয়া বিয়া আৰম্ভ কৰিব। এয়া ছোৱালী মাতিবৰ কাৰণে, কইনা মাতিবৰ কাৰণে আমাক বটাত তামোল পাণ লৈ ৰেডি কৰি দিলে। এতিয়া আমি কইনা মাতিবলৈ যাম। কইনা মাতিব গৈ আছোঁ। এয়া কইনাক আমি আহি উৰণিখন দি দিলোঁ আৰু মূৰত এডাল গাঁঠি দিব দিলে। এয়া গাঁঠি দিলেও এইডাল গাঁঠিলে মানে উৰণিখন পৰি পৰি নাযাব। আৰু যিহেতু মুখখন দেখুৱাব নাপায় বিয়া হোৱাৰ সময়ত, আজিকালি বাৰু মুখখন দেখুৱাই লয়, কিন্তু নিয়মত মুখখন দেখুৱাব নাপায়। বিয়াৰ পিছত উৰণিখন নিজে খুলি দিয়া হয়, সেইখন তেতিয়া মুখ দেখুওৱা পৰ্ব। আৰু এয়া হোমৰ গোন্ধ, হোমৰ জুইৰ গোন্ধ ঠোহাই মোক চানি ধৰিছে। আৰু মই কিবা কিবি কৈ আছোঁ, ছোৱালী এয়া তাইৰ টোপনি ধৰিছে। আৰু তাইক মই কৈছোঁ যে ঠোহা আছে, তুমি বাহিৰত ওলাই যোৱা, কিন্তু তাই কথা শুনা নাই। তাই বিয়া আৰু ল'ৰা চাই আছে। সঁচাকৈ এতিয়া বিয়াৰ সঁচাকৈ খুব ভাল লাগিছে বিয়াত আহি। এয়া আহি গ'ল কইনা। কইনাই দৰাক চাব নাপায়, তাৰ কাৰণে এখন উৰণি ঢাকি লৈ আহে আৰু ধুনীয়াকৈ চাউল ছিটাই ছিটাই আহে। সঁচাকৈ নিয়মবোৰ যে খুব ধুনীয়া। এয়া বিয়া নোহোৱালৈকে দৰাৰ মুখখন চাব নাপায় কইনাই, তাৰ কাৰণে মুখত উৰণি আৰু এখন ধুনীয়াকৈ বেড কভাৰ বা চাদৰে ঢাকি লৈ আহে। সকলো জেগাতে নিয়মবিলাক বেলেগ বেলেগ বাৰু, মই বৰ বিশেষ নাজানো। যিটো আমাৰ নিয়মত আমাৰ ফালে কৰে, সেইটো মই অলপ চলপ জানো আৰু আপোনালোককো ক'ব চেষ্টা কৰিছোঁ। যদি ভুল হয় ক্ষমা কৰি দিব, কাৰণ নিয়মটো ময়ো ভালকৈ নাজানিবও পাৰোঁ। সেয়াই, এয়া এতিয়া ছোৱালী আহি পোৱাৰ পিছত বহিব
আৰু এয়া ৰাতি খানা খোৱাৰ সময়ত কইনা ঘৰত সঁচাকৈ কইনা ঘৰৰ খানা খুবেই ভাল হৈছে। ইমান আমাৰ মানে আজিকালি ষ্টাইলত নহয়, এয়া গাঁৱলীয়া ষ্টাইলতে বনাইছে, কিন্তু খুব ধুনীয়া হৈছে। এয়া ছোৱালী বিদায়ৰ সময়ত সঁচাকৈ এইখিনি সময় খুব দুখৰ সময়। যিহেতু কইনাৰ ঘৰত কোনো নাই, বাপেক আৰু তায়ে আছিলে মানে কইনা। এইখিনি সিহঁতৰ ঘৰৰ মানুহৰ লগত কন্দাৰ সময়ত সঁচাকৈ চাইছোঁ যেতিয়া মোৰে চকু পানী ওলাই গৈছে। কিন্তু ভিডিঅ'টো কৰিছোঁ আপোনালোকক দেখুৱাম বুলি। এয়া কইনা বাহিৰত ওলাই লৈ আহিছে আৰু চৰিয়াত পানী লৈছে, কাৰণ এয়া ভৰি ধোৱা হয়। যেতিয়া কইনা গাড়ীত উঠিব ভৰিখন ধুৱাই চেণ্ডেলযোৰ পিন্ধাই দিয়ে আৰু পানীখিনি ভঁৰালৰ তলত ভঁৰালৰ তলত দিব দিয়ে, কাৰণ যিহেতু ছোৱালী লক্ষী, সেয়েহে ভঁৰালৰ তলত পানীখিনি দিব দিয়ে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। বাই বাই।